তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি দুই জেগাত গৈছিলোঁ মই ভিডিঅ' বনাম বুলি, কিন্তু তাতে ভিডিঅ' নবনালোঁ। এক জেগাত মানে কি ভাল নালাগিল যাবলৈ, আৰু যি জেগাখিনি আৰু নেক্সট যিটো মানে কি জেগাত গৈছিলোঁ তাতে মানুহজনে ক'লে বোলে বস্তুবিলাক ভালকৈ হোৱা নাই। মানে কি আমাৰ ওচৰতে এই দিনাখন যে মই ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্কখন দেখাইছিলোঁ, তাৰ কাষত এখন কক'নাট ফাৰ্ম আছে, তো সেইখন মই দেখাবলৈ গৈছিলোঁ। তো মানুহজনে ক'লে বোলে দেখুৱাব পাৰিবা, কিন্তু সিমান ভালকৈ নহ'ব, আৰু ইয়াত আমি কিছুমান বস্তু মানে কি ৰুই আছোঁ, তো কেইদিনৰ পাছত হ'ব এইবিলাক ৰোৱা, তো তুমি ভালকৈ দেখাব পাৰিবা, কেইদিনৰ পাছত আহিবা। তো মই ভাবিলোঁ এনেকৈনো কি ভিডিঅ' বনাওঁ, তো মই সেইটো মানে কি বাদ দিলোঁ। আৰু এতিয়া ভাবিছোঁ যিহেতু মই সদায় এটা কাম কৰোঁ, বেলেগ একো কাম নকৰোঁ, মই যিহেতু এখন গাড়ী চলাওঁ, কি গাড়ী চলাওঁ আৰু ক'ৰ পৰাই সেই মানুহজনক মই মানে কি যাৰ গাড়ী চলাওঁ সেই দাদাজনকনো ক'ৰ পৰা লৈ আহোঁ, সেই বস্তুটো আজি দেখুৱাম। আৰু কি ল'লোঁ, ড্ৰেছটো এইটো পিন্ধাই আছোঁ, পেণ্টটো পিন্ধি ল'লোঁ, আৰু ইফালে আছে মানি বেগ, 1 টকাও পইচা নাই, 1 টকাও নাই, তো ইয়াক থৈ দিলোঁ ইয়াতে। ইয়াত আছে এটিএমতো 1 টকা পইচা নাই, কিন্তু ইয়াতে ড্ৰাইভিং লাইচেঞ্চ আছে, তো এইখন লৈ ল'লোঁ। আৰু হৈছে এইখন এইবাৰ মানে স্কুটিৰ চাবি, আৰু এইফালে যে ঘড়ী, এইবিলাকৰ কাম নাই, নিপিন্ধোঁ, পইচা পাতি নাই, যিটো ঘড়ী চড়ি নিপিন্ধোঁ। তো এইখিনি লৈ ল'লোঁ, চেণ্ডেলযোৰ পিন্ধি লওঁ। এতিয়া বলক বৰমালৈকে যাওঁ। তো ফ্ৰেণ্ডছ, ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বৰাঘাট পালোঁ। অলপ কথা বৰামা পাম আৰু অলপ কথা বৰামা। ফ্ৰেণ্ডছ, এইখন হৈছে গাড়ী, কাভাৰ লগাই থোৱা আছে গাড়ীখনত, আৰু কাভাৰটো গুচাই দিম এতিয়া। আৰু ইফালে আছে পানীখিনি পকাত মাৰি ল'ম, কাভাৰটো গুচাই দিম। কাভাৰটো গুচাই দিলোঁ, কাভাৰটো গুচাই কাঠত থৈ দিবি। তো এতিয়া চাকাত পানী মাৰি ল'লোঁ, 4টা চাকাতে পানী মাৰি ল'ব লাগে গাড়ীখন ষ্টাৰ্ট দিয়াৰ আগতে, এইটো হৈছে আমাৰ নিয়ম। পানী মাৰা হৈ গ'ল, এতিয়া সোমাম গাড়ীৰ ভিতৰত। যিহেতু গাড়ীখন মানে কি পুৱাৰ পৰাই ষ্টাৰ্ট দিয়া নাই, তো আমি যাত্ৰা আৰম্ভ কৰিম এতিয়া। তো অলপমান আউটাই দিলোঁ আগফালে, এতিয়া আমি মেইন মানে কি জেগালৈকে যাম, নলবাৰী। তো অলপমান আৰু ফ্ৰেণ্ডছ, এইখনে আছে মই চলোৱা গাড়ী, ছুইফ্ট ডিজাৰ নকয় আজিকালি, অকল ডিজাৰ কয়, ছুইফ্ট বেলেগ আৰু ডিজাৰ বেলেগ আজিকালি। তো এইখনে হৈছে মই চলোৱা গাড়ী, আৰু এইখনৰ পৰাই মই দুবেলা দুমুঠি খাব পাওঁ। প্ৰথমতে মোৰো গাড়ী আছিল নিজৰ, কিন্তু মোৰ গাড়ীখন বিক্ৰী কৰি দিলোঁ, আৰু বিক্ৰী কৰি দি মানে কি এইখন দাদা এজনৰ গাড়ী এখন চলাই আছোঁ, মানে মান্থলি হিচাপত চলাই আছোঁ। আৰু এখন গাড়ী চলোৱা মোৰ প্ৰায় আজি এবছৰ কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই যাম নলবাৰীত, আৰু নলবাৰীত দাদাক লৈ আহিম, নলবাৰীৰ পৰা দাদাৰ অফিচ নলবাৰী। তো মানে ফ্ৰেণ্ডছ, কি হয়, ভিডিঅ' বনাম বুলি সদায় ভাবোঁ, কেতিয়াবা টাইম নিমিলে, কেতিয়াবা মানে ভাল একো বস্তু বিচাৰি নাপাওঁ, বা কেতিয়াবা মনটোৱে ভাল নাথাকে, এনেকৈ থাকে। আৰু মানে কি ইটো সিটো প্ৰব্লেম থাকি যায়, আৰু কেতিয়াবা মানে পইচা পাতি নিমিলে গাড়ীত তেল ভৰাবলৈকে। যিহেতু আমাৰ মানে কি কৰ্ম জীৱন এইখনে, তো এইখনৰ কাৰণে কিমান চলিম, এইফালে খাবও লাগে, ঘৰতো দিব লাগে, প্লাছ গাড়ীত তেল ভৰাবলৈ তেনেকৈ নহয়েই। তো মানে কেতিয়াবা নিমিলে, আপোনালোকে বেয়া নাপাব, ডেইলি ব্লগ মই দিব নোৱাৰোঁ, বেলেগ হয়তো ইউটিউবৰ নিচিনা। তো যিখিনি পাৰোঁ এনেকৈ দি থাকিম দিয়ক, তো চাই থাকিম ভিডিঅ'বিলাক, আৰু বেছিকৈ মৰম দি থাকিব। আপোনালোকৰ ছাপোৰ্ট পালে মোক এজনী ডেইলি ব্লগ দিব পাৰিম, তো এইটোৱে আশা কৰিছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি হৰিপুৰ চক পাম, আৰু এইফালে আগত যাই আছে গুণগুণ। আৰু গুণগুণ মানে মই বাছখনৰ কথা কৈছোঁ, এইখন বাছ কোকৰাঝাৰৰ পৰা আহিলে গুণগুণ। ফ্ৰেণ্ডছ, গাড়ী চলাতে মানে যিখিনি মানে সাৱধানতা অৱলম্বন কৰিব লাগে আপোনালোকে কৰিব। ধৰক ছিট বেল্টডাল মাৰি চলিব, মানে কি ধৰক এই ছিট বেল্টডালে আপোনালোকক
এক্সিডেণ্ট হ'লেও মানে যিখিনি আমাৰ ইনজৰি হ'ব তাতকৈ মানে আপোনাক 80% বচাই দিব পাৰে এই চিট বেল্টডালটো। চিট বেল্টডাল মাৰি থাকিব। আৰু এই চিট বেল্টডাল নামাৰিলে মানে কি আমাৰ যিটো ইয়াত গাড়ীত এয়াৰ বেগ থাকে, এয়াৰ বেগটো নোলায়। তো চিট বেল্টডাল মাৰিব লাগে। আগত দুজন পেচেঞ্জাৰে মাৰিব লাগে, ড্ৰাইভাৰ আৰু পেচেঞ্জাৰ মানে কি দুজনে মাৰিব লাগে এই চিট বেল্টডাল। আৰু পাছৰ যাত্ৰীসকলেও মাৰিব লাগে। এনেকুৱা নহয় যে পাছৰ যাত্ৰীসকলে গাড়ীত বহিলে চিট বেল্ট মাৰিব নালাগে, পাছৰ মানুহজনেও মাৰিব লাগে চিট বেল্ট। 100% নহ'লেও মানে 80% বচাই দিব পাৰে চিট বেল্টডালে আপোনাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত। তো চিট বেল্ট মাৰাটো খুবেই জৰুৰী। আৰু গাড়ী খুব এটা স্পীডত চলাব নালাগে। এনেকুৱা নহয় যে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে মানে কি খুব এটা স্পীডত চলাব, তেনেকুৱা নহয়। মোৰ মানে কি প্ৰায় স্পীডতে চলাওঁ, কিন্তু আজিকালি অলপ কমাই দিছোঁ স্পীডত চলাওঁ। যেতিয়া মোৰ গাড়ীখন আছিল বহুত বেছি স্পীডত চলাইছিলোঁ, তো মই আজিকালি স্পীডত চলাটো কমাই দিছোঁ। তো আপোনালোকৰ বহুত বেছি স্পীডত নচলাব গাড়ী। সেইটোৱে আৰু মোৰ ঘৰৰ পৰা আপোনালোকক এইখিনি মেছেজ দিলোঁ। যি পাৰিছোঁ নাজানো, মোৰ সাধাৰণ জ্ঞান আপোনালোকক দিব চেষ্টা কৰিছোঁ। যদি ফ'ল' কৰে আপোনালোকৰ ভাল হ'ব। সেইটোৱে আৰু বাইক চলাৰ ক্ষেত্ৰতো কওঁ, বাইক চলাওঁতে প্ৰায় হেলমেট পিন্ধক আৰু মানে খুব মানে কি সাৱধানেৰে গতি কৰক। আজিকালি এনেকুৱা নহয় যে আপুনি ভালকৈ চলাই গৈ আছে, এক্সিডেণ্ট নহ'ব, পাছফালৰ গাড়ীখনে আহি কিনে আপোনাক খুন্দিয়াই দিব। চ' যিমান পাৰে সাৱধানে চলিব লাগে গাড়ী চলোৱাৰ ক্ষেত্ৰত। মই দেখাই দিম চাৰমিনাৰ চক কোনটো ন। তো ফ্ৰেণ্ডছ, এইটো হৈছে চাৰমিনাৰ চক। ৰাইট চাইডে গ'লে আপোনালোকে পাব বৰগুৰা, আৰু ইফালে লেফ্ট চাইডে গ'লে এতিয়া নলবাৰী টাউন। আমি এতিয়া লেফ্ট চাইডে যাম, ছিগনেল দি দিলোঁ, লেফ্ট চাইডেদি গুচি আহিলোঁ এতিয়া। তো মোৰ এতিয়া দাদাৰ অফিচ পাম আৰু বেছি নাই, প্ৰায় 300 মিটাৰমান আছে। তো মানে ফ্ৰেণ্ডছ অফিচ পাই গ'লোঁ দাদাৰ। আৰু এতিয়া মই গাড়ীখন পাৰ্কিং কৰিব লাগিব এইখিনিত ক'ৰবাত। তো গাড়ীখন পাৰ্কিং কৰি লওঁ। তো ফ্ৰেণ্ডছ গাড়ী পাৰ্কিং কৰা হ'ব এইখন। আৰু এইফালে হৈছে আমাৰ দাদাৰ অফিচ, এইটো একদম কোণাতটো ইলেকশ্যন ডিপাৰ্টমেণ্ট। তেখেতে ইলেকশ্যন ডিপাৰ্টমেণ্টত চাফাই কৰে। অলপ দেৰিকৈ ওলাই আহিব। এতিয়া মই ফোন এটা কৰি ল'ম, তেখেতে তাতে আছে। তো এতিয়া মই গাড়ীৰ ভিতৰত সোমাওঁ, আৰু গাড়ীৰ ভিতৰত সোমাই দাদাক ফোন কৰোঁ। আৰু এইখনেই হৈছে মই চলোৱা ছুইফ্ট ডিজাৰ, মানে ছুইফ্ট ডিজাৰ নহয় আজিকালি অকল ডিজাৰ। তো এইখন হৈছে মই চলোৱা গাড়ীখন, আপোনালোকক দেখাই দিছোঁ একবাৰ। 1 বছৰ হ'ল গাড়ীখন লোৱা, নতুন হৈ আছে একদম। আৰু কালি ছাৰ্ভিচিং কৰি আনিছোঁ, ধুনীয়াকৈ মোবিল চবিল চেঞ্জ কৰি আনিছোঁ। তো এতিয়া ভিতৰত হ'ব গাড়ীত। আৰু ফ্ৰেণ্ডছ বাজিল 5টা, এতিয়া গুড ইভিনিঙে হ'ল। আৰু দাদা এতিয়ালৈকে অফিচৰ পৰা ওলাই অহা নাই, আজি বহুত বেছি দেৰি হ'ল। তো আহিব আৰু দাদা। তো দাদা আহিলে ঘৰত যাম আৰু। তো ৰখি আছোঁ দাদালৈকে। এতিয়া 5টা বাজি গ'ল। তো ঘৰত যাই ধুনীয়াকৈ চাহ তাহ খাম। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম দাদা অহাৰ পাছত। তো ফ্ৰেণ্ডছ মই এতিয়া আহি পালোঁ ঘৰ, আৰু এতিয়া অলপ ৰেষ্ট কৰোঁ। আৰু ভাবিছিলোঁ একবাৰ মই দাদাক দেখাই দিম ভিডিঅ'ত, কিন্তু দাদাই মন নকৰিলে, অলপ লাজো কৰিলে। তো কেতিয়াবা নিশ্চয় দেখাই দিম দাদাক। আৰু মই এতিয়া অলপ ৰেষ্ট কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব। ধন্যবাদ। জয় হে অসম।